আমাৰ পানী পিঠা হৈ গ'ল দেখিছে জুইটো অকণ বেছিকৈ বঢ়াই দিছোঁ কিনাৰে কিনাৰে মানে অলপমান মানে কলা কলা পৰি গৈছে কিন্তু নমস্কাৰ বন্ধুসকল কি খবৰ সকলোকে গুড মৰ্ণিং আজি জানুৱাৰী 10 তাৰিখ আৰু 4-5 দিন আছে ভোগালী বিহুৰ কাৰণে ভোগালী বিহু আহি পালে সেইকাৰণে আজি ৰাতিপুৱা বনাইছোঁ পানী পিঠা কাৰণ পানী পিঠা খাবলৈ বিৰাট মন গৈছে সেইকাৰণে পানী পিঠা বনাওঁ চাউলৰ গুড়ি কালি চাউল ভিজাই ৰাখিছোঁ ৰাতিপুৱা মিক্সিত গুড়ি কৰি লৈ গুড়ি কৰি পানী পিঠা বনাম পানী পিঠা চাহ খাম তো ভোগালী বিহু আহি পালে আৰু বেছি দিন নাই তে মনত পৰে ভোগালী বিহু বুলি ক'লে মনত পৰে আমাৰ ভেলাঘৰ আমি আগতে সৰুতে আইতাহঁতৰ ঘৰৰ পিছফালে ভেলাঘৰ সাজিছিলোঁ সকলো মিলি পেলাই ভেলাঘৰ খাইছিলোঁ ভেলাঘৰত খানা খাইছিলোঁ ভেলাঘৰ বুলি কোৱাৰ লগে লগে 3-4 দিন বা 5 দিনৰ আগতে আমি আইতাহঁতৰ ঘৰৰ পিছফালৰ পথাৰৰ পৰা আমি খেৰ কাটিছিলোঁ খেৰ কাটি আনি খেৰ ঘৰত থৈছিলোঁ ঘৰত থৈ পেলাই আকৌ বাঁহ আনিছোঁ বাঁহ আনি পেলাই আমি ধুনীয়াকৈ লগৰ বন্ধু মিলি পেলাই আমি ভেলাঘৰ বনাইছিলোঁ ভেলাঘৰ বনোৱাৰ পাছত আকৌ যেতিয়া বিহু হয় সকলোৱে মিলি পেলাই আমি তাতে খানা খাইছিলোঁ লগতে বাঁহী মাংসখিনি আমি কি কয় ৰাতি নাখাওঁ অলপমান খাওঁ ৰাতিপুৱা লাগে থৈ ঠাণ্ডা হৈ থাকে ঠাণ্ডা দিন ৰাতিপুৱা সেই মাংস দি ভাত খাই পেলাই কেনেকুৱা ভাল লাগে মানে নক'ব আৰু কিন্তু এতিয়া মানে মেইন কি হ'ল আমি এতিয়া ঘৰৰ পৰা আহিছোঁ গুৱাহাটীত এতিয়া গুৱাহাটীত আছোঁ এতিয়া গুৱাহাটীত আমি য'ত থাকোঁ তাতে ভেলাঘৰ বনাব নোৱাৰোঁ কাৰণ কি বিল্ডিং হয়তো বিল্ডিং জাগাও নাই কাৰণ গাড়ী চাড়ী ৰখা হয় এতিয়া বহুত মন যায় সৰু কাৰণে কথা বহুত নহওক এতিয়া ৰাতিপুৱা এই কি কয় কি খাম ভাবি আছিলোঁ পিঠাগুড়ি দি পেলাই আমি বনাম কি জানেনে কি বনাম কওক আপোনালোকে কমেণ্টত জনাব এইটো খাই পেলাই কেনেকুৱা লাগে সেইটো জনাব পানী পিঠা বনাম দেখিছেনে পানী পিঠা বনাম দেখিছে পানী পিঠা ধুনীয়াকে এতিয়া ঢাকনি মাৰি দিম ঢাকনিখন ক'তবা গ'ল ঢাকনিখনে বিচাৰি পোৱা নাই এতিয়া আমাৰ পানী পিঠা হৈ গ'ল দেখিছে জুইটো অকণ বেছিকৈ বঢ়াই দিছোঁ কিনাৰে কিনাৰে মানে অলপমান মানে কলা কলা পৰি গৈছে কিন্তু খাই ভাল লাগে যেতিয়া আপুনি কামুৰিব কেটেককৈ যে উঠে এই সময়টো বিৰাট ভাল লাগে দেখিছে এয়া আমাৰ পানী পিঠা হৈ গ'ল চাহ অলপ খাম আপোনাক খোৱাটো দেখাম কিমান ধুনীয়া লাগে খাই চাব দেই এতিয়া মই নুমাই লগাব মোৰ পানী পিঠাখিনি বনোৱা হৈ গ'ল দেখিছে ৰাতিপুৱা উঠি পেলাই পানী পিঠা আৰু লাল চাহ চেনি অকণ বেছিকৈ দি পেলাই খোৱা জুতিটো অকণ বেলেগ আপোনালোকে বনাই খাবচোন বহুত ধুনীয়া লাগে ৰাতিপুৱা ৰাতিপুৱা এই ময়দাৰ বিস্কুট খোৱাতকৈ বা কিবা খোৱাতকৈ এই পানী পিঠাখন বনাই খাবচোন হেল্থৰ কাৰণেও ভাল এনেকুৱা ধুনীয়া হৈছে নহয় ধুনীয়া লাগিছে খাই কোনে কোনে পানী পিঠা খাই ভাল পায় মোক জনাবচোন কমেণ্ট কৰি পেলাই যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ